বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন অনুশীলনসমূহ এক্সাৰচাইজসমূহ তেওঁলোকে যাতে কৰিব পাৰে শিকিব পাৰে আৰু বিশেষকৈ নিউ টেকন'লজি যিবিলাক আহিছে নতুন টেকন'লজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক্স মেচিন লাৰ্ণিং এই কথাবিলাকো যাতে ছাত্ৰ ছাত্ৰীসকলে তাৰ আভাস পাব পাৰে তাৰ কাৰণে নীতি আয়োগৰ অধীনত অটল টিংকাৰিং লেব আৰু আমাৰ সমগ্ৰ শিক্ষাৰ অধীনতো অনুৰূপভাৱে আমি টিংকাৰিং লেব দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এইখিনি প্ৰত্যেকখন স্কুলতে পাব যিখিনি স্কুলত আমি দিছোঁ তাৰে বহু সংখ্যকত ইতিমধ্যে মই নিজে গৈছোঁ ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত যেনেকৈ অট'মেটেড তেওঁলোকে পাৰ্কিং স্লট বা চুইচ কি কয় চেক গেট ইত্যাদি তেওঁলোকে নিৰ্মাণ কৰি প্ৰদৰ্শন কৰিছে অন্য বিদ্যালয়তো আনকি ড্ৰোনলৈকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষামূলকভাৱে সাজিবৰ কাৰণে সক্ষম হৈছে গতিকে আজি মই সাতগাঁও হাইস্কুলত আহিছিলোঁ ইয়াতো এটা টিংকাৰিং লেব সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে ছাত্ৰ ছাত্ৰীসকলে নিজে কেনেধৰণে ইয়াৰ পৰীক্ষা নিৰীক্ষা কৰিছে সেইখিনি মই প্ৰত্যক্ষ কৰিছোঁ আৰু তেওঁলোকে আনকি 3D প্ৰিণ্টিং তেওঁলোকে শিকিছে 3D প্ৰিণ্টিঙৰ জৰিয়তে তেওঁলোকে বিভিন্ন সামগ্ৰী ইয়াতে সৃষ্টি কৰিছে সোলাৰ এনাৰ্জিৰ ব্যৱহাৰ দেখুৱাইছে অট'মেটেড ইৰিগেশ্যনৰ ব্যৱহাৰ তেওঁলোকে দেখুৱাইছে অট'মেটেড পাৰ্কিঙৰ ব্যৱস্থা তেওঁলোকে দেখুৱাইছে আৰু মই কনভিন্স হৈছোঁ যে টিংকাৰিং লেবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিটো ভিছন তেওঁলোকে পাব লাগে আহি থকা প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ বিজ্ঞান সম্পৰ্কে সেইখিনিৰ দ্বাৰা উপকৃত হ'ব আৰু ইয়াতে মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা ভাল খবৰো দিব বিচাৰোঁ যে অহা 22 তাৰিখৰ পৰা 26 তাৰিখলৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ 49তম বিজ্ঞান প্ৰদৰ্শনী আমাৰ অসমত অনুষ্ঠিত হ'ব এইবাৰ 49th সায়েন্স মানে এণ্ড মেথছ এক্সিবিশ্যন য'ত ভাৰতবৰ্ষৰ বহু হাজাৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিখিনি সৃষ্টি আছে তেওঁলোকে যিখিনি বিজ্ঞান প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিব আমি শংকৰদেৱ কলাক্ষেত্ৰতে এই প্ৰদৰ্শনীখনৰ আয়োজন কৰিছোঁ আৰু প্ৰদৰ্শনীখনেও ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যি ভিছন তেওঁলোকৰ যি দৃষ্টি তেওঁলোকে যিবিলাকৰ আভাস পাব লাগে যাৰ দ্বাৰা তেওঁলোকে ভৱিষ্যত জীৱনৰ কাৰণে অনুপ্ৰাণিত হ'ব বহুত ধৰণে এই বিজ্ঞান প্ৰদৰ্শনীখনৰ দ্বাৰা লাভান্বিত আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছোঁ খুব সোনকালে আপোনালোকে ফলাফল দেখিবলৈ পাব